Hello everyone, welcome to my YouTube channel Jyotish World. আজি হৈছে 5 সেপ্টেম্বৰ। আপোনালোকে তো জানাই আজি টিচাৰ্ছ ডে, গতিকে টিচাৰ্ছ ডে উপলক্ষে আমি এটা স্মল ভ্লগ আপোনালোকলৈ এৰি দিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ'টো চালেই নহ'ব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক এটা কৰি দিয়ক, কাৰণ আজি টিচাৰ্ছ ডে, লাইক এটা কৰি দিয়ক। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, টিচাৰবিলাকক দিবলৈ এইবিলাক আমাৰ ষ্টুডেণ্টৰ ফালৰ পৰা সজা হৈছে। গতিকে আমাৰ টিচাৰ আচলতে 3জন টিচাৰ, গতিকে 3জনকে দিয়া হ'ব। এয়া হৈছে গামোচা, ফুলাম গামোচাও দিয়া হ'ব। গতিকে চাই লওকচোন আপোনালোকে। বন্ধুসকল চাওক, এতিয়া আমাৰ আজিৰ টিচাৰ্ছ ডেৰ সম্পূৰ্ণ ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল। স্মল ডেক'ৰেশ্যন আৰু চাওকচোন বাৰু আপোনালোকে, মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, দেখা যায় হেপী টিচাৰ্ছ ডে। অলপমান আঁতৰৰ পৰা মই আপোনালোকক দেখুৱাই দিম। ভিউটো বৰ ধুনীয়া ভিউ হৈছে, চাই লওকচোন বাৰু। হেপী টিচাৰ্ছ ডে। বেলুন চেলুনবিলাক আঁৰি দিয়া হৈছে। কিছু সময় পিছতে আমাৰ ছাৰসকল আহি উপস্থিত হ'ল আৰু ষ্টুডেণ্টবিলাকো আহিল। ইটছ এজ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট, আমি বাৰু ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট। গতিকে সকলোবিলাক আহিলে। টিউশ্যন চেণ্টাৰ হয় আচলতে। গতিকে ছাৰে কিছুমান ধেমেলীয়া কথা কৈ আছে বাৰু। এতিয়া ভাষণো দিব ছাৰে, চাই থাককচোন বাৰু। কিছু সময় পিছতে আমাৰ ছাৰে ভাষণ দিছে, এতিয়া বৰ্তমান ভাষণ দি আছে। গতিকে ভাষণখিনি মই আপোনালোকক শুনাব নোৱাৰোঁ বাৰু, কিন্তু মই কৈ দিছোঁ যে বহুত ধুনীয়া কথা কৈছে ছাৰে, যে লাইফত কি কৰিব লাগে, কি কৰিব নালাগে। আচলতে বহুত ধুনীয়া কথা কৈছে, মানে একদম লাইফত ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে, যিবিলাক কথা আগতে জনা নাছিলোঁ সেইবিলাক কথা কৈছে। গতিকে এনেকৈয়ে আজিৰ টিচাৰ্ছ ডে চলি আছে আৰু। বন্ধুসকল, বহু অপেক্ষাৰ অন্তত এতিয়াহে আহিল আমাৰ আচল পৰ্ব, মানে কেক কটা। গতিকে এতিয়া আমাৰ ছাৰে কেক কাটিব, কিন্তু কেক কটাৰ পূৰ্বে কিছুমান ভাষণ দি লৈছিলে ছাৰে, মানে কিন্তু ভাষণখিনি মই আপোনাক নুশুনাওঁ। কি কৰিব লাগে তাৰ উপৰিও কৈছিলে যে খোৱা বস্তু আচলতে আমি অপচয় কৰিব নালাগে, ৱাষ্ট কৰিব নালাগে। এই কেকবিলাক যে গালে মুখে সানি মানে অপচয় কৰে, সেইখিনি কথাও ছাৰে আমাক কৈছিলে। কিয়নো কিছুমান মানুহে খাবলৈ নাপায়, তাতে আকৌ কিছুমানে এনেই মানে পেলাই দিয়ে। এনজয় কৰক, কিন্তু ৱাষ্ট নকৰিব, এনেই পেলাই নিদিব। গতিকে বন্ধুসকল, এনেকৈয়ে আমাৰ টিচাৰ্ছ ডে চলি থাকিল আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। গতিকে আপোনালোক যিহেতু আমাৰ চেনেলটোলৈ আহিলেই, গতিকে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লাইক এটাও দি দিব।